Hello guys, welcome to my channel. আজি মই কল পচলা আৰু ৰঙালাওৰ লগত মুৰ্গী মাংসৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম। প্ৰথমতে মাংসখিনিত নিমখ আৰু হালধি দি 10 মিনিটৰ কাৰণে মেৰিনেট কৰি থৈ দিম। আৰু এটা কেৰাহীত তেল গৰম কৰিম। তেলখিনি গৰম হ'লে মই ইয়াতে পিয়াজখিনি দি দিম। মই ডাঙৰ দুটা পিয়াজ কাটি লৈছিলোঁ। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। পিয়াজখিনি ভজা হ'লে ইয়াতে আদা নহৰু পেষ্ট দি দিম আৰু অলপ সময় ভাজি ল'ম। ইয়াতে মই এতিয়া শুকান জলকীয়া অকণমান দি দিছোঁ কাটি পেলাই। গোটেইখিনি অকণমান সময় ভাজি লৈ এতিয়া মাংসখিনি দি দিম। মই এইটো ৰেচিপিত মছলা অকণমানো ব্যৱহাৰ কৰা নাই। আপোনালোকে মন গ'লে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মছলা ব্যৱহাৰ নকৰিলেও বহুত টেষ্টি হয়। আপোনালোকেও এনেকৈ এবাৰ বনাই খাই চাবচোন আৰু মোক জনাবচোন কেনেকুৱা লাগিলে। মাংসখিনি 15-20 মিনিটৰ কাৰণে এনেকৈ লৰাই থাকিম। এতিয়া মই ইয়াতে জালুকৰ গুড়া অকণমান দি দিছোঁ। মাংসখিনি আমাৰ সিজিব ধৰিছে। এইখিনিতে মই কাটি থোৱা ৰঙালাওখিনি দি দিম। ৰঙালাওখিনি মই ইয়াতে বহুত পাতলাকৈ কাটি লৈছোঁ। পাতলাকৈ কাটিলে সিজিবলৈ বেছি সময় নালাগে। ৰঙালাওখিনি অলপ সময় ভজাৰ পিছত মই ইয়াতে পচলাখিনি দি দিছোঁ। পচলাখিনি দি মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 10 মিনিটৰ পিছত চাওক, পচলাখিনিৰ পৰা পানী ওলাব ধৰিছে। এই পানীখিনি ভালদৰে শুকাব দিম। ৰঙালাওখিনিও সিজিব ধৰিছে এতিয়া। ইয়াতে আপোনালোকে মিঠা ৰঙালাও ব্যৱহাৰ কৰিলে বেছি সোৱাদ হয়। পচলাৰ পৰা পানী ওলায়ে আছে আৰু মই ইয়াতে পানী অকণমানো ইউজ কৰা নাই। আৰু এইখিনি পানী দিয়ে আমাৰ মাংসখিনি সিজি যাব। দহ মিনিটৰ পিছত আমাৰ মাংসখিনি এনেকুৱা হৈছে চাওক। ইমান ধুনীয়া ঠিক গ্ৰেভি হৈছে। পানীখিনিও শুকাই গৈছেগৈ আৰু আমাৰ মাংস পচলা অলমষ্ট ৰেডি। এনেদৰে আপোনালোকে খাই চাবচোন ৰঙালাও দি পেলাই। বহুত বেছি টেষ্টি হয়। আপোনালোকে এবাৰ খাই চাব। এবাৰ খালে আপোনালোকৰ বাৰে বাৰে খাই থাকিব মন যাব। মোৰ আজি এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নেপাহৰিব।